हेलो फ्रेंड्स, गुड इवनिंग। पुनः नতুन ভিডিঅ'লৈ মই বৰ্ণালী কৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে দেখিছেনে বিছনাখনত গোটেই বজাৰ মেলিছোঁ, কাপোৰ বজাৰ। কাইলৈ আমি ৰাতিপুৱা এফালে যাম, এফালে মানে মাহঁতৰ ঘৰলৈ যাম, যিহেতু এতিয়া গৰম বন্ধ চলি আছে। আৰু এইহে বিচাৰি যিখিনি নিওঁ সেইখিনি ভৰাই মেলি লৈছোঁ বেগত। আকৌ আমাৰ লগত আৰু এজন যাব, আৰু তেওঁ ৰাতিপুৱাহে আহি পাবহি। আৰু কোন যায় আমাৰ লগত সেয়া মই আপোনাক দেখাই দিম, ভিডিঅ'টো শেষলৈকে চাব। আৰু এইফালে দেখিছেনে কাম খোৱা টাইমত ল'ৰায়ো আমনি কৰি থাকে। আৰু আজি নেক্সট ডে ৰাতিপুৱাৰ ভিডিঅ'। সেয়া ল'ৰা উঠিলে, এবাৰ উঠি লৈ আকৌ শুলে। মানে শুই থাকোঁতে মই আকৌ কামখিনি কৰি মেলি এয়া ওলাই মেলি ৰেডি হৈছোঁ। আৰু এইফালে মায়ে ভাত আৰু আলু ভাজিছিলে। ভাজোঁতে অলপ টান হ'ল, একো নাই, যিহেতু ৰাতিপুৱা ইমান খোৱা নহয়, অলপহে খোৱা হয় ন। খাই মেলি ল'লোঁ। সেইটো টাইমতে ল'ৰাও উঠিছে আৰু এইফালে কিবা থাকি গৈছে নিবিলি চাই মেলি আকৌ ভৰাই লৈছোঁ। আৰু এইফালে উঠিব আৰু এতিয়া মানে অকণমান শুলো বুলিছোঁ। আৰু এইফালে উঠিলে আৰু এতিয়া ফুৰিবলৈ যাম বুলি কোৱাত একদম পটাপট পিন্ধি লৈছে দেই কাপোৰ কানি। আৰু এইফালে পিন্ধি মেলি ৰেডি। আৰু মহাহেঁত আহি পালেহি, মানে মহা ল'ৰাটো যাব যিহেতু আমাৰ লগত। এয়া ওলাই মেলি ৰেডি হ'লোঁ আৰু মহাহঁতৰ গাড়ীখনতে যাম, মানে শিমলুগুৰিলৈকে। আৰু এইফালে সকলোকে বাই বাই দি লৈছোঁ। আৰু মানুহজনেও আমাক থ'বলৈ গৈছে। আৰু আমি ওলালোঁ শিমলুগুৰি ষ্টেচন পাই কৈ আৰু দেখিছেনে এইফালে ট্ৰেইন আহিলেই, মানে চিৰি পাৰ হৈ 2 নম্বৰ প্লেটফৰ্মত আহিছিলে যেতিয়া আমি আহি উঠিলোঁহি। আৰু আহি পাই নাহৰকটীয়া পালোঁহি। নাহৰকটীয়া পাই লৈ ষ্টেচন পোৱা সময়ত নেদেখালোঁ আৰু ভিডিঅ' নকৰিলোঁ। আৰু ঘৰ ওচৰ পাই ভিডিঅ' কৰিলোঁ, অকণমান কৰি ৰাখিলোঁ। আৰু সেইফালে আহি আছোঁ আমি কেইজনী। আৰু এইফালে কটাবোৰ দেখিছেনে মানুহ নাই যে, একদম ভাগি ছিগি বেয়া হৈ গৈছে। আৰু এইফালেদি আমি ফিল্ডৰ মাজে মাজে আহিলোঁ। এইটো ঘৰটো পালোঁহি, ওচৰতে আছে যিহেতু। আৰু আহি ঘৰ পালোঁহি। আহি পাই কাৰেণ্টে নাই, মানে ইমান গৰম উঠিছিলে। তাৰপৰা ভাত পানী খাই বৈ আজৰি হ'লোঁ। আৰু এইফালে দেখিছিলে বান্দৰৰ উৎপাত, মানে যেতিয়া আহে বহুত আহি যায়। আৰু নহা টাইমটোত নাহে বাৰু, আহিলে অশান্তি আৰু গোটেই কাপোৰ কানি মেলিবও নোৱাৰি, চব লৈ যায়। আৰু সেয়াই দিনটো আমনি, টিঙৰ ওপৰত উঠি টিংবোৰ বেয়া কৰিছে। আৰু এইফালে আইতাহঁতৰ ঘৰত কিবা কাম অলপ লগাই আছে। আৰু লগতে ফুলনিখনো অলপ দেখাই দিলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট ভিডিঅ' আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'বোৰ শেষলৈকে চাব আৰু এনেদৰে সকলোৱে মৰম দি যাব বুলি আশা ৰাখিলোঁ। আৰু এইফালে তাইকো সুধি আছোঁ, কি দেখিছা, কি হয়, তাই কৈ আছে আৰু কিবা কিবি অলপ সেইবোৰে। আৰু অলপ সময় আজৰি হৈ মেলি আমি এতিয়া ওলাইছোঁ আইতাহঁতৰ ঘৰলৈ বুলি, আইতাক চাবৰ কাৰণে। কাৰণ আইতা এবাৰ পৰি মানে কঁকাল বিষ হৈ আছে, তেতিয়াৰ পৰাই তেওঁ বিচনাতে পৰি আছে। আৰু এতিয়া উঠিবও নোৱাৰে, কথাবোৰ পাহৰিছে। খুব বেয়া লাগে যেতিয়া এনেদৰে পৰি থাকে। কিবা এটা সুধি আছোঁ, তেওঁ মানে কৰি আছে আৰু মানে কথাবোৰ পাহৰিয়ে যায়। মই বুলি ক'লে চিনি পায়। আৰু যিহেতু আইতাৰ লগত আগতে থাকোঁ একেলগে, মানে বহুত বেয়া লাগে এনেদৰে পৰি থাকিলে। সেয়াই আইতা এনেদৰে অৱস্থা হ'ল।